এইটো কৈছোঁ মই তেখেতসকলে যি প্ৰস্তাৱটো দিম এই প্ৰস্তাৱৰ ওপৰত আমি আলোচনা কৰিম। তেখেতসকলে আমাৰ বৰ্তমান বিটিআৰ চিফৰ লগত তেখেতসকলে বহিব, আলোচনা কৰিব। নে যিসকল প্ৰস্তাৱ দিছোঁ প্ৰস্তাৱটো তেনেকুৱা মানে ঠিকেই প্ৰস্তাৱ আছে যিটো আমি কাম কৰিব পাৰিম। অলপ এটা দুটাটো যি কথাবিলাক ইয়াত তেখেতসকলে দাঙি ধৰিছে এই সকলো কথাটোতো 100% হ'ব বুলি মই ক'ব নোৱাৰোঁ, কিন্তু ইয়াৰ ভিতৰৰ পৰা এইটোৱে কাম কৰি আছোঁ। তেখেতসকলে যি প্ৰস্তাৱ দিছে এই প্ৰস্তাৱৰ কামটো আমি কৰি আছোঁ। গতিকে নিশ্চয় চিফ ছাৰৰ লগত তেখেতসকলে যেতিয়া আলোচনা হ'ব এই আলোচনাৰ পৰা এটা স্পষ্ট হৈ যাব আৰু 100% আজিৰ সময়ত তেখেতে 100% বিটিআৰৰ প্ৰমুখ শ্ৰীযুত প্ৰমোদ বৰদলৈৰ লগত সন্তুষ্টি প্ৰকাশ কৰিছে যদিও নিশ্চয় তেখেতৰ লগত বহিলে তেখেতসকলে যি প্ৰস্তাৱটো এই প্ৰস্তাৱটো সমাধান কৰাৰ কাৰণেও বৰ্তমান বিটিআৰ চিফে মানে আগভাগ ল'ব। নিৰ্বাচনী প্ৰচাৰ কেনেকৈ চলি আছে, যিহেতু আপুনি দলৰ সাধাৰণ সম্পাদক, কেনেকৈ চলি আছে? এনে নিৰ্বাচনী প্ৰচাৰ বুলি ক'লে এই সময়তো মই ইমূৰৰ পৰা সিমূৰলৈ বিটিআৰৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া যাওঁ মানে সকলো ঠাইতে মই UPPL দেখিছোঁ। মাজে সময়ে BPF-টো প্ৰায় শেষে হৈ গৈছিল। এই 15 দিনত অলপ BPF-টো এটা দুটা প্ৰগ্ৰামটো ক'ৰবাত কৰাটো মই দেখিছোঁ। তেখেতসকলে এটা দুটাটো প্ৰগ্ৰাম কৰি মানে মানুহবিলাক গোট খুৱাই অলপ মানে কেনেকৈ UPPL চৰকাৰটো যাতে অলপ মানে কম চিট UPPL পায় তাৰ কাৰণে তেখেতসকলে নিজৰ যিবিলাক টীমৰ মাজত কথা পাতি অলপ প্লেনিং কৰি আছে। কিন্তু মই যি দেখিছোঁ এইবেলি প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰক যি 5 বছৰে যি কাম কৰিছে, শান্তিৰ যি পৰিৱেশটো ঘূৰাই আনিছে, শিক্ষাৰ ক্ষেত্ৰত যি ধৰণে তেখেতে কাম কৰি আছে, বিটিআৰক অল ৰাউণ্ড ডেভেলপমেণ্ট কৰাৰ কাৰণে যি পৰিৱেশটো সৃষ্টি কৰিছে তাত বিটিআৰৰ সমূহ ভোটাৰসকলে সকলো জনগোষ্ঠীৰ ভোটাৰসকলে তেখেতক ভোটদান কৰিব বুলি মই আশা কৰিছোঁ। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ বিটিআৰৰ এজন ভিজনাৰী লিডাৰ, তেখেতৰ নেতৃত্বতে বিটিআৰ সুৰক্ষিত আছে আৰু বিটিআৰক ভৱিষ্যতে যদি আগুৱাই লৈ যাব পৰা নেতা তেনে আছে এই নেতাটো হ'ল প্ৰমোদ বড়ো। গতিকে তেখেতৰ লগত থাকিয়ে মানে বিটিআৰত মানে ভাল এটা পৰিৱেশ সৃষ্টি কৰিব বিটিআৰৰ ৰাইজে বুলি মই বিশ্বাস কৰোঁ। কালিও বৃহৎ ৰেলী আয়োজন কৰিব বুলি শুনিছোঁ, কেনেকৈ? এনে আমাৰ ইভিনিং ৰেলীটো আমি বিভিন্ন চহৰত কৰি আছোঁ। আমাৰ MCC নিশ্চয় আমি শুনামতে কিমান দূৰ সঁচা হয় 26 বা 27ত MCC হ'ব বুলি আমি গম পাই আছোঁ। তাৰ আগে অহাকালি 25th মানে তত আমি কোকৰাঝাৰৰ মাজমজিয়া চহৰত টাউনত আমি এটা বৃহৎ ৰেলী আমি ইয়াত আয়োজন কৰিছোঁ। প্ৰায় মোৰ দেন 40,000 আমাৰ পাৰ্টিচিপেণ্টসকল কোকৰাঝাৰৰ 6টা সমষ্টিৰ পৰা, আমি কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্ট বুলি কোৱা নাই, কোকৰাঝাৰৰ 6টা সমষ্টিৰ পৰা তাত 40,000 মান আমাৰ পাৰ্টিচিপেণ্ট লোক আহিব। তেখেতসকলে শান্তি সমদল এটা আমি ওলাম, সম্প্ৰীতিৰ সমদল, উন্নয়নৰ সমদল, প্ৰগতিৰ সমদল, সমন্বয়ৰ সমদল, এইটো সংকল্পটো যে আমি লৈছোঁ এই সংকল্পটো লৈ যি ৰেলীটো আমি আৰম্ভ কৰিছোঁ এই ৰেলীটো কালি কোকৰাঝাৰত হ'ব। আমি কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ডৰ পৰা লৈ আমি গ্ৰীণ ফিল্ডলৈকে এই ৰেলীটো কৰিম। মই আপোনালোকক তাত মানে নিমন্ত্ৰণ দিছোঁ, আমাৰ সাংবাদিকসকলক মই তাতে আহিবলৈ অনুৰোধ জনাইছোঁ। আমি সুন্দৰ এটা যে পৰিৱেশ সৃষ্টি কৰিছোঁ এই ৰেলীৰ জৰিয়তেও এইটো আমি শ্ব' কৰিব বিচাৰিছোঁ। আৰু ৰাজনীতিক হিচাপে আপোনালোকে যি প্ৰশ্ন কৰে নিৰ্বাচনত ক'তবা UPPL দুৰ্বল হৈছে, কালি ৰেলীৰ পৰাই গম পাই যাব UPPL দুৰ্বল আছে না শক্তিশালী আছে, প্ৰমোদ বড়োক বিটিআৰৰ ৰাইজে গ্ৰহণ কৰিছে না গ্ৰহণ কৰা নাই, এইটো কালি ৰেলীৰ পৰা আপোনালোকে গম পাই যাব। না মেইন ফাইটটো ইয়াৰ লগত হ'ব বুলি মই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আমি বিটিআৰৰ 40টা সমষ্টিতে নিৰ্বাচন খেলিম আৰু 40টা সমষ্টিতে আমাৰ মেক্সিমাম সমষ্টিতে আমি মানে জিকি আহিম। এইটো আজি আপোনালোকক কৈ দিলোঁ। আজিৰ এই সময়ত আপোনালোকে ভালকৈ মন কৰিব, পিছত আপোনালোকে ৰিজাল্টৰ সময়ত গম পাব আমি এবছলুট মেজৰিটিতকৈ বেছি সদস্যটো আমি লৈ বিটিআৰ কাউন্সিলটো গঠন কৰিম। ওদালগুৰিৰ পৰা আৰম্ভ কৰি ওদালগুৰি, তামোলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ আজিৰ এই সময়ত আমি এবছলুট মেজৰিটি লৈ গঠন কৰিম। আজি যি সময়ত হাগ্ৰাম মহিলালীৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড প্ৰাক্তন মন্ত্ৰী চন্দন বড়ো ডাঙৰীয়া, প্ৰাক্তন ডেপুটি চিফ খাম্পা বৰগোহাঁই ডাঙৰীয়া, যিসকল BTCৰ ক্ৰিয়েটৰ হয়, BTCৰ গঠন কৰা BPF যিসকলে বনাইছে, BPF থাকি ইমান সময় ৰাজনীতি কৰিছে, গতিকে এইসকল ব্যক্তি যি সময়ত BPF লগত আছিল তেতিয়াও আমি আজি আহি চৰকাৰ বনাইছিলোঁ নহয়। 2020ত আমি চৰকাৰ বনাইছোঁ, 2021 না 22ত আমি সাংসদ বনাইছোঁ নহয়, জয়ন্ত বসুমতাৰীক আমি সাংসদ হিচাপে জিকাইছোঁ, বাই ইলেকশ্যন আমি জিকিছোঁ, সকলো ইলেকশ্যন আমি জিকি আহিছোঁ। গতিকে আজি তেখেতসকলো আমাৰ লগত আছে। গতিকে চিৰাং জিলাৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰ জিলাত বহুত সমষ্টি আজি UPPL পাব। আজি অলপ ইফালে লম্প কৰাটো আমি দেখি আছোঁ, কিন্তু এইবিলাক একো নহয়। ভোটাৰ আমাৰ লগত আছে, ভোটাৰে আমাক ভোটদান কৰিব আৰু সকলো সমষ্টিতে ভালকৈ জয়যুক্ত হৈ অহাৰ কাৰণে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে কাম কৰি আছে। ইয়াৰ পৰা আমি দৃঢ় মানে বিশ্বাস যে আমি এইবেলি মানে এবছলুট মেজৰিটিতকৈ বেছি সদস্য আৰু যে আমাৰ এবছলুট মেজৰিটি যিমান লাগে তাতকৈ বেছি সদস্য আমি জিকি আহি কোকৰাঝাৰ কাউন্সিলত অকলে UPPL চৰকাৰ গঠন কৰিব, এইটো প্ৰায় নিশ্চিত। এইটো মই দল হিচাপে আপোনালোকক আজি মানে ক'ব বিচাৰিছোঁ। আমাৰ বিশেষকৈ বিটিআৰৰ বুদ্ধিজীৱীসকলে তেখেতসকলে আজি বিশেষ গণ অভিৱৰ্তন নাম দি
অজনজাতীয় দল সংগঠনৰ মুৰব্বীসকলক ইয়াত তেখেতসকলে নিমন্ত্ৰণ কৰিছে আৰু ইয়াত সুন্দৰ এটা হ'ব ইয়াত তেখেতসকলে আয়োজন কৰিছে। BTCৰ পাৰিষদ হিচাপে তেখেতসকলে মোকো নিমন্ত্ৰণ দিছিল। BTR প্ৰমুখ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াকো তেখেতসকলে ইয়াত ইনভাইট কৰা আছে আৰু আমাৰ বিধায়ক লৰেন্স ইছলাইৰো অলপ আগত ইয়াত আহি মানে নিজৰ অভিভাষণ ৰাখি গ'ল। তো ইয়াত বিশেষকৈ আমাৰ কথাটো হ'ল ইয়াত তেখেতসকলে যিমান ডিছকাশ্যন ইয়াত কৰিছে মই জানিলোঁ মানে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেখেতসকলে সন্তুষ্টি প্ৰকাশ কৰিছে। তেখেতৰ লগত এটা আস্থা আছে আৰু তেখেতে যি সময়ৰ পৰা BTCৰ চিফ হৈ গ'ল আৰু 27 জানুৱাৰী 2020 BTR একৰ্ড হোৱাৰ পিছত BTRত যি এটা শান্তিৰ পৰিৱেশ ঘূৰি অনাবলৈ যি সক্ষম হ'ল আৰু চৰকাৰত থাকি BTR 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীৰ কাৰণে তেখেতে যি চিন্তাধাৰাৰে কাম কৰি আছে তাত উপস্থিত সংগঠনৰ নেতৃত্বসকলে মানে সন্তুষ্টি প্ৰকাশ কৰিছে। তো আজি তেখেতসকলে কিন্তু তাতেও সকলোৰে অভাৱ অভিযোগটো থাকে। তো অজনজাতীয় হিচাপে সাংবিধানিক যিবিলাক নিয়ম নীতি আছে এই সাংবিধানিক কথাৰ ওপৰত অলপ তেখেতসকলে আলোচনা কৰিছে। তো আগন্তুক দিনত BTRৰ এক্সটেনশ্যনৰ কথা আছে, BTRৰ যিবিলাক সমষ্টি নিৰ্ধাৰণৰ যি ব্যৱস্থা আছে তাৰ বাহিৰেও বাকী বিভিন্ন ক্ষেত্ৰত যাতে অজনজাতীয় লোকসকলকো সংৰক্ষণ BTR চৰকাৰে কৰিব পাৰে নেকি আৰু শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি চাকৰিৰ ক্ষেত্ৰত এই সকলো কথাটো ইয়াত অলপ তেখেতসকলে আলোচনা কৰিছে। মই প্ৰতিনিধি হিচাপে BTRৰ প্ৰমুখ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া এজন প্ৰতিনিধি হিচাপে মই তেখেতসকলক কৈছোঁ আমি BTRৰ 35 লক্ষ মানুহৰ কাৰণে কাম কৰিছোঁ। BTRৰ 26টা জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি আছোঁ। ইয়াত সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। ইয়াত আপোনালোকে কোনো চিন্তা কৰিব নালাগিব। নিশ্চয় আজিৰ চিফ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এটা ভিজন তৈয়াৰ কৰিছে যি ভিজনত সকলো জনগোষ্ঠীয়ে সাঙুৰি যাব আৰু সকলো জনগোষ্ঠীৰ উন্নয়ন হ'ব আৰু কোনো আমাৰ মাজত অহা দিনত যোৱা দিনৰ নিচিনা কোনো ভুল বুজাবুজি যাতে সৃষ্টি নহয় তাৰ কাৰণে আমি চিন্তা কৰি কাম কৰিছোঁ বুলি মই তেখেতসকলক আশ্বাস দিছোঁ। আজি কেইবাটাও প্ৰস্তাৱত ডিমাণ্ড মানে আপুনিও ফুৰিবাৰীত পূৰা কাম কৰি আছিল, দুজনো যদি যে পাৰ্টি যদি হয় অৰ্গেনাইজেশ্যনৰ বা ইকুইপমেণ্টৰ কোনে কাম কৰিব আৰু আপুনি কিমান আশাবাদী এইবাৰ ফুৰিবাৰীত? নহয়, অৰ্গেনাইজেশ্যন আমাৰ ভালকৈ চলিছে। আমাৰ বহুল নেতা আছে। ৰাজু নাৰ্জাৰীয়ে আমাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত হয়, তেখেতক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিলোঁ। তেখেতে নিশ্চয় মানে ভাল মাৰ্জিনে জিকি আহিব বুলি আমি আশা কৰিছোঁ। চৰকাৰ আমি বনাম। BTRৰ চিফ মহোদয়েও নিৰ্বাচন খেলিবই মই আজি কৈ দিলোঁ আৰু মই ইলেকশ্যন খেলিম নেখেলিম মোৰ দলৰ সিদ্ধান্ত, দলে এইটো সিদ্ধান্ত দিব। ইলেকশ্যন খেলাটো মই প্ৰথমতে কৈছোঁ সকলোৰে ইচ্ছা থাকে। 5 বছৰীয়া মই পাৰিষদ হিচাপে ইয়াত কাম কৰিছোঁ নহয়, আপোনালোকে জানে মই কিমান ধৰণে কি ধৰণে 5 বছৰত ইয়াত পাৰিষদ হিচাপে কাম কৰিছোঁ, ৰাইজৰ সেৱা কৰিছোঁ, ভাল কৰিছোঁ না বেয়া কৰিছোঁ নিশ্চয় আমাৰ সাংবাদিক বন্ধুসকলে এইটো ভালকৈ জানে। গতিকে নিশ্চয় মোৰো ইচ্ছা থাকিব মানে নিৰ্বাচন খেলাটো, মোৰো ইচ্ছা থাকিব নিৰ্বাচন খেলা, নিৰ্বাচিত প্ৰাৰ্থী মানে কেণ্ডিডেট হৈ নিৰ্বাচিত এজন সদস্য হৈ BTRত আহিবলৈ মোৰ ইচ্ছা আছে। যোৱাবাৰ মই মনোনীত হিচাপে আছিলোঁ নহয়, যোৱাবাৰ মনোনীত হিচাপে আছিলোঁ। গতিকে মনোনীত হিচাপে বিশেষ এটা জনগোষ্ঠীক মানে প্ৰতিনিধি মই হিচাপে আছিলোঁ। গতিকে BTRৰ 35 লক্ষ মানুহক মানে এজন পাৰিষদ হিচাপে আহি ইলেক্টেড পাৰিষদ হিচাপে আহি সেৱা কৰাৰ ইচ্ছাটো মোৰো আছে। গতিকে যদি দলে কেণ্ডিডেট দিয়ে, যদি দলীয় প্ৰাৰ্থী বনাই মোক কোনোবা এটা সমষ্টিত, নিশ্চয় মই দলৰ এই মানে চিন্তাধাৰাত একচেপ্ট কৰি মই নিৰ্বাচনটো খেলিম। নহ'লে BTRৰ প্ৰধান বা আমাৰ দলৰ সভাপতিৰ যি সিদ্ধান্তটো হ'ব এই সিদ্ধান্তটো আমি আগবাঢ়ি যাম। নাই, আমাৰতো তেনেকুৱা কোনো এপ্লিকেশ্যন নাই। আমাৰ দলৰ এটা সিদ্ধান্ত, CWCৰ আমাৰ সিদ্ধান্ত, কোনেও প্ৰাৰ্থীটো বিচাৰি এপ্লিকেশ্যন কৰিব নাপায়, দলে নিজে দি দিব কোনে কাক ক'ত খেলিব, ক'ত জিকি আহিব। এটা ছাৰ্ভে হৈ আছে, যিজনে য'ত জিকিব তেখেতক তাতে আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিম, এইটো আমাৰ সিদ্ধান্ত। যোৱাকালিও এজন পদত্যাগ কৰিছে আৰু বহুত ঠাইত পদত্যাগৰ খবৰ আহিছে, কি ক'ব? না, এইটোতো থাকিব। 2020 এইটো নাছিল। দলটো এটা মজবুত হৈছে, দল এটা শক্তিশালী হৈছে, দলত বহুত কৰ্মীবিলাক আহিছে, বহুত নেতাসকল হৈছে। দলৰ সকলোৰে মনত এটা ইচ্ছা থাকে মই প্ৰাৰ্থী পালে ভাল, মই নিৰ্বাচন খেলিবলৈ ইচ্ছা আছে, কিন্তু ধৈৰ্য শক্তি কাৰ আছে কাৰ নাই ইয়াৰে পৰা আমি প্ৰমাণ পোৱা যায়। যিসকলে ধৈৰ্য ধৰে তেখেতসকলে পিছতো তেখেতসকলে ইলেকশ্যন খেলিব পাব, যিসকলে ধৈৰ্য নধৰে তেখেতসকলে দলটো ত্যাগ কৰিম কি কৰিম এইবিলাক কথাটো কয়। কিন্তু মই বিশ্বাস কৰোঁ যিসকলে দল ত্যাগ কৰিছে তেখেতসকলেও অহা দিনত আকৌ নিজৰ ঘৰলৈ ঘূৰি আহিব, নহয় নিজৰ ল'ৰা নিজৰ ঘৰলৈ ঘূৰি অহা নিচিনাই তেখেতসকলে ঘূৰি আহিব। এজন দুজন অলপ ইফালে সিফালে কৰাটো আমি গম পাইছোঁ, কিন্তু তেখেতসকলে আমাৰ লগত আলোচনা হৈ গৈছে। UPPLৰ কোনো এজন মানে ব্যক্তিয়েও আজিৰ সময়ত কিবা এটা খং কৰি এদিনত এটা সিদ্ধান্ত লৈছে, কিন্তু নেক্সট দিনত তেখেতসকলে আকৌ ওলাই আহি আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ নেতাসকলৰ লগত বহি একেলগে কাম কৰিম বুলি তেখেতসকলে আগবাঢ়ি আহিছে। মই আশা কৰোঁ
কোনো দলীয় কৰ্মীয়ে এই ভুল সিদ্ধান্তটো নল'ব। আমাৰ পৰিয়ালটো এটা সুন্দৰ পৰিয়াল, যি পৰিয়ালৰ নামটো আমি UPPL দিছোঁ, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল। যি লিবাৰেলৰ যি অৰ্থটো যি আছে, ইয়াক সুন্দৰভাৱে ইয়াত ইষ্টাব্লিছ কৰা দিয়া উদ্দেশ্যটো আগত ৰাখি আমাৰ টিমে কাম কৰিছে, তাত সকলোৱে একমত হৈ আগবাঢ়িব বুলি মই আশা কৰিছোঁ। দাদা আপুনি